ওপৰত ৰিপেয়াৰিং কৰোঁতে কাটিলে আৰু কাটিব লগা হৈ গ'ল তাৰপিছত এতিয়া সেই ৱায়াৰিংটো কৰা নাই আজি এমাহ ডেৰমাহ হৈ গ'ল সেইটো অলৰেডি মানে ইনভেলিড হৈ আছে লেবাৰ ৰুমটো আৰু তাৰ কাৰণে অলপ সমস্যা হৈছে পাব্লিকেও সমস্যা পাইছে আকৌ আমাকো ওপৰৰ পৰা ধৰে মানে আমাৰ ইনষ্টিটিউচনেল ডেলিভাৰী বুলি এটা ছিষ্টেম আছে আমাৰ হস্পিটেলত ডেলিভাৰী হ'ব লাগিব এইটো চৰকাৰৰ অৰ্ডাৰ সেইটো নহ'লে আকৌ আমাক ভুল ধৰে কেলৈ হোৱা নাই একচুৱেলি আমাৰ লেবাৰ ৰুমটো কমপ্লিশ্যন নোহোৱাৰ কাৰণে আমাৰ প্ৰব্লেমটো হৈ আছে এইটো মূল কথা মানে কাৰেণ্টটো নাই কাৰেণ্ট ছাপ্লাইটো কাৰেণ্ট নথকাৰ কাৰণে আমাৰ ধৰি লওক লেবাৰ ৰুমৰ টেবুলৰ লাইট নাই আকৌ বেবী ৱাৰ্মাৰ বুলি এটা বস্তু থাকে এই বাচ্চা জন্ম হোৱাৰ পিছত অলপ গৰম দিবলৈ সেইটোতো কাৰেণ্টত চলে সেইকেইটাৰ কাৰণে আমাৰ এতিয়া ঠাণ্ডা দিনো আহি গ'ল সেইকাৰণে বেবী আজিকালি এইবোৰ ছিষ্টেম আৰু সেইটোৱে এতিয়া কৰি দিয়া নাই মেইন প্ৰব্লেম হস্পিটেলৰ হ'ল আমাৰ লেবাৰ ৰুমটো প্লাছ ৱাটাৰ ছাপ্লাইটো আমাৰ নাই ৱাটাৰ ছাপ্লাই মানে কি হয় এই গৰু চৰু পাইপবোৰ ভাঙি দিয়ে যে এতিয়া মানে লেবাৰ ৰুম ছাইডটো ৱাটাৰ নাহে অকল আমাৰ বাল্টিত পানী নি কাম চলোৱা হয় পানীটোতো আমাৰ কুঁৱাৰ পৰা লোৱা হয় সেইটোতো সম্পূৰ্ণ ইমান আৰু ভাল বুলি ক'ব নোৱাৰি এই এনেকৈ চলি আছে আমি ৱাটাৰ প্ৰব্লেমটো আৰু লেবাৰ ৰুম প্ৰব্লেমটোৱে মেইন কৰিব লাগিব আমি এনেই সুধিছিলোঁ কণ্ট্ৰেক্টৰক এতিয়া ৱাটাৰ ছাপ্লাইটো ইয়াৰ লগত মানে এটাচমেণ্ট আছে বোলে এই ৰিপেয়াৰিং ছিষ্টেমত কিন্তু এতিয়া আহিম বুলি কৈ অহা নাই এতিয়া আজিলৈকে এইটোৱে প্ৰব্লেমটো অনুৰোধ মানে এনেইতো প্ৰব্লেমটো কেইবাটাও আছে কিন্তু আমাৰ খুব সোনকালে লেবাৰ ৰুমটো আমাৰ কমপ্লিট কৰি দিব লাগে ৱায়াৰিং চোৱাৰিঙো হওক আৰু ৱাটাৰ ছাপ্লাইটো কৰিব লাগে পাইপ লাইনটো পানীটো লাগিলে কুঁৱাৰ পৰাই আহক সেইটো আমি ইমান অবজেকশ্যন নধৰোঁ আৰু এই দুটা কাম মেইন ইয়াৰ পিছত আমাৰ ষ্টাফ কোৱাৰ্টাৰবোৰ বহুত বছৰ হ'ল ৰিপেয়াৰিং নকৰা সেইটো আছে তাৰপিছত আছে সৰু সুৰা কাম বহুত আছে তাৰপৰা এই আমাৰ হেৰি ছেটটো যিটো এইটো বাইক চাইক কাৰ পাৰ্কিংখন মানে অকল পোষ্টকেইটা উঠালে ওপৰৰ ছেটটো নাই দিয়া তাৰমানে ৰিপেয়াৰিং কামবোৰ কমপ্লিট নাই হোৱা এনেকৈ আধা এৰি থৈ গুচি গ'ল এতিয়া কি কাৰণে কমপ্লিট নাই কৰা এইটোতো ওপৰ মহলে জানিব এতিয়া কমপ্লিট নোহোৱাৰ কাৰণে আমাৰ প্ৰব্লেম হৈছে মেইনকৈ লেবাৰ ৰুমটো আৰু ৱাটাৰ ছাপ্লাইটো কণ্ট্ৰেক্টৰৰ নাম আমিও নাজানো এই তেখেতসকলেও নকয় নহয় এনেই আমাৰ লোকেল MSc প্লাছ EM ৰিচাৰ্চ টক বিচাৰ জড়িত আছে বুলি জানো আৰু তেখেতক ক'লেও আহিছিল এবাৰ চাবলৈ তেখেতে হ'ব বুলিয়ে এচুৰেঞ্চ দিলে কিন্তু এতিয়া হোৱা নাই কি কাৰণে বিশেষকৈ লেবাৰ ৰুমটো মানে কমপ্লিট কৰি দিব লাগিছিল সেইটো যথেষ্ট বাচ্চা জন্ম হ'বই আৰু পাব্লিকে ৰেফাৰেলটো ইমান ভাল নাপায় এখন হস্পিটেলটো বহুত দূৰ পৰা আহে ন আহে আমি ধৰি লওক OPD আমি য'ত ত'ত বহি চাই দিব পাৰোঁ কিন্তু লেবাৰ ৰুমটোতো নহ'লে লেবাৰ ডেলিভাৰী কৰিব নোৱাৰিতো সেইটো এটা মেইন কথা তেনেহ'লে আমি শুনিছিলে ছাৰ এখন হস্পিটেলত এম্বুলেন্স ছাৰ্ভিচটো নাই এম্বুলেন্স নাই সেইটো মই পাহৰি গৈছিলোঁ এম্বুলেন্স মানে 15 years পাৰ হৈ গ'ল তোমাৰ 22তে এতিয়া আমি মেনেজমেণ্ট ফাণ্ডৰ অলপ পইচা পোৱা যায় তাৰ পৰা ৰিপেয়াৰিং কৰি আছোঁ কিন্তু এইটো ৰিক্সি কাম ক'ৰবাত যদি এক্সিডেণ্ট হৈ যায় কেছ হৈ যাব আমাৰ ওপৰত এইটো আমি নিজৰ পইচাৰ পৰা খৰচ কৰি আছোঁ আৰু কিন্তু মেজৰ খৰচ ওলালেতো নহ'বই আৰু এম্বুলেন্স লাগে কিন্তু আৰু এইটো যথেষ্ট ৰিম'ট এৰিয়া এম্বুলেন্সখন মানে কি আৰু পেচেণ্টটো ৰেফাৰেলত যাব লাগিব আৰু 108 চব পেচেণ্ট নানে 108 সাধাৰণতে চিভিল বা মেডিকেল কলেজলৈহে নিয়ে পেচেণ্ট এটা গাঁৱৰ পৰা আমাৰ হস্পিটেল আনিবলৈ সিহঁতে নানে সেইটো মানে সিহঁতৰ এথিক্সত নপৰে বোলে সিহঁতৰ ইয়াৰ পৰা দূৰলৈ ৰেফাৰটোহে নিয়ে গতিকে আপোনালোকে যদি আপোনালোকৰ মিডিয়াত যদি আৰু অলপ গুৰুত্ব দিয়ে মোৰ মতে লেবাৰ ৰুমটো মেইন কৰক আৰু তালৈ ৱাটাৰ ছাপ্লাই পাইপিংটো যিটো পাইপ ছিষ্টেমটো আমাৰ য'ত ভাগিলে
নিউজ ৰিপৰ্ট কাৰ্বি লাইভ।